হেল্ল' গাইজ, এয়া দেখিছে আইনমী বৰুৱা আৰু গায়ত্ৰী মহন্ত দুজনৰে শ্বুটিং চলি আছিলে। এতিয়া সিহঁতক দুজনক প্ৰশ্ন ধৰিছে। প্ৰশ্নবিলাক আপোনালোকে শুনি লওকচোন কি ধৰিছে। বেয়া কমেণ্টটো কি পাইছে বাৰু? মোৰটো হ'ল মিনিষ্টাৰ ঘৈণীয়েক চব সহজতে পোৱা যায়। তোৰ মোৰটো বেয়াটো কি হ'ব? এই বেয়াই কিছুমান বেয়াই কৈ দিয়ে, ইমানেই বেয়া কৈ দিয়ে কিছুমান মানে মনতে ৰাখিবলৈ মন লগে লগে ডিলিট কৰি দিওঁ। আচ্ছা, গা নোধোৱাকৈ কেতিয়াবা শ্বুটিঙলৈ আহিছে নেকি? অৰুণাচলৰ ৰাতিপুৱা 4টা বজাত যেতিয়া হয় নোধোৱা ধোৱাৰ মাজতে থাকে, মানে মিছা কথা নকওঁ, 4টা বজাত বৰফৰ মাজত কিবা এটা হয় আৰু এনেই আৰু অকণমান কষ্টাৰ লগত এফেয়াৰ হৈছিলে নেকি আগতে? একদম মনত থাকি যোৱা অসমত আমাৰ একদম ঘৰুৱা টাইপ। তোৰ হৈছে নাই সাংঘাতিক কথা হ'ব। আজি ইয়াত ছোৱালীখিনিক ময়ো চাই আছিলোঁ, চবেই টেটু কৰি থৈছে মেক্সিমামখিনিয়ে। আপোনালোকৰ তেনেকুৱা কিবা ইচ্ছা আছিল নেকি যিটো নহ'ল বা কৰাৰ আছিল? মোৰ এতিয়ালৈকে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যোনে যোনে মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।